ছাত্ৰ ছাত্ৰীসকল তোমালোকলৈ মৰম আৰু শুভেচ্ছা জনাই আজি মই লৈ আনিছোঁ অসমৰ বানপানী ৰচনাখন। ৰচনাখন ভাল লাগিলে এটা লাইক কৰিবা আৰু এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাবলৈ তোমালোকে এটি কমেণ্ট কৰিবা। অসমৰ বানপানীৰ সমস্যা আৰম্ভণি। অসম এখন সমস্যাৰে জৰ্জৰিত ৰাজ্য। অতীতৰে পৰা নানা সমস্যাই অসমক জুমুৰি দি আহিছে। তাৰে এটা প্ৰধান সমস্যা হ'ল অসমৰ বানপানী সমস্যা। বানপানীৰ কাৰণ পানীয়ে প্ৰাণ আৰু প্ৰাণস্বৰূপ পানীৰ প্ৰাকৃতিক আধাৰ হ'ল নদ নদীসমূহ। নদীমাতৃক মহাবাহু ব্ৰহ্মপুত্ৰকে ধৰি নানা নদী নলাৰে উপচি আছে। বাৰিষা খৰালি দুয়ো সময়তে ইয়াৰ পানী প্ৰায় নুশুকায়, কিন্তু বাৰিষা পানী উপচি প্ৰায় প্ৰতি বছৰে প্ৰবল বানপানীৰ সৃষ্টি কৰে। 1950 চনৰ পিছৰে পৰা আমাৰ দেশত প্ৰায় প্ৰতি বছৰে প্ৰবল বানপানী হৈ থকা দেখা গৈছে। সম্ভৱতঃ ভূমিকম্পৰ জোকাৰণিত আমাৰ নদীবোৰৰ তলি দাং খাই থৈছে। তাৰ ফলত অলপমান পানী জমিলেই পাৰ উপচি পৰে। সম্প্ৰতি হাবি বন পৰ্বত পাহাৰ ভাঙি মানুহ বসবাস কৰিবলৈ লোৱা বাবে মৌচুমীৰ গতি অনিয়মীয়া হৈ প্ৰাবল্য বাঢ়িছে। বৰষুণ হ'লে একেৰাহে ধাৰাসাৰে হয়, নহ'লে বা তেনেই খৰাং হৈ থাকে। ফলত কোনো বছৰত বাৰিষাৰ আৰম্ভণিৰে পৰা শেষলৈকে অগা-পিছাকৈ 4-5 বাৰ বানপানী হোৱা দেখা যায়। অপকাৰ: বানপানী যিমানে প্ৰবলতাৰে হয়, ক্ষয়-ক্ষতিৰ সীমা নথকা নহয়। মানুহ, গৰু, ছাগলী, জীৱ-জন্তুৰ দুখ কুলাই-পাছিৰে নধৰা হয়। পথাৰৰ শস্য হানি হোৱাৰ উপৰিও পোহনীয়া গৰু, ম'হ, হাঁহ, কুকুৰা, ঘৰ-দুৱাৰ আদি ভাহি যায়। বানপানীয়ে যে কেৱল বানপানী সমস্যাত আৰু কেৱল বানপানী বিধ্বস্ত অঞ্চলৰে অনিষ্ট কৰে এনে নহয়। বানপানীৰ পিছত সচৰাচৰ আকাল আৰু নানা ধৰণৰ বেমাৰে দেখা দিয়ে। বানপানীয়ে কৰা শস্যৰ ক্ষতিয়ে গোটেই দেশক অভাৱগ্ৰস্ত কৰে। আমাৰ সৰ্বসাধাৰণ ৰাইজ প্ৰায় আটাইবোৰ খেতিয়কৰ বানপানীৰে তেওঁলোকৰ হাড় ভগাৰ ফলত তেওঁলোক চিৰকালৰ বাবে দুৰ্ভাগ্যৰ কৰাল গ্ৰাসত পতিত হয়। প্ৰতিকাৰৰ উপায়: কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ, বিভিন্ন অনুষ্ঠান আৰু ব্যক্তি বিশেষে অসমৰ বানপীড়িতৰ সাহায্যাৰ্থে দান-বৰঙণি আগবঢ়ায় যদিও সিয়ে দুৰ্গত লোকৰ দুখ মোচনৰ বাবে যথেষ্ট নহয়। সেইবাবে অসমৰ বানপানীৰ সমস্যা সমাধান কৰাটোহে সম্প্ৰতি অতি প্ৰয়োজন হৈ পৰিছে। অসম চৰকাৰে নৈবোৰত মাথাউৰিৰ ব্যৱস্থা কৰিছে যদিও মথাউৰি পৰিকল্পিত নোহোৱাত বানপানী আহিলে পানী উপচি পৰে। সেয়েহে মথাউৰিবোৰ সুপৰিকল্পিতভাৱে নিৰ্মাণ কৰাটো প্ৰয়োজন। নৈপৰীয়া মাটি শিমলু খেতিৰ বাবে উপযোগী। নৈপাৰত এই গছ ৰোপণ কৰি গৰাখহনীয়া আৰু ভূমিস্খলন প্ৰতিৰোধ কৰাৰ লগতে জুইশলা উৎপাদন কৰিব পৰা হ'ব। অসমত পানী যোগানতকৈ পানী উলিয়াই দিয়াৰ সমস্যাহে ডাঙৰ। অসমৰ বানপানী নিয়ন্ত্ৰণ কৰিবলৈ হ'লে মৌচুমী বতাহৰ গতিও যিমান দূৰ পাৰি নিশ্চিত কৰিবলৈ যত্ন কৰিব লাগিব। সামৰণি: প্ৰকৃতিৰ কোনো বস্তুৱে সম্পূৰ্ণৰূপে ধ্বংসকাৰী বা উপকাৰী নহয়। প্ৰকৃতিক আয়ত্তলৈ আনি তাৰ কল্যাণকৰ গুণত কাৰ্যত লগাব পৰাটোহে মানুহৰ কৃতিত্ব। পৃথিৱীৰ বহু দেশে বিশেষকৈ নদীসমূহ নিয়ন্ত্ৰণ কৰি এনে কৃতিত্বৰ অধিকাৰী হৈছে। অসমৰ বানপানীৰ সমস্যা সমাধান কৰিব পাৰিলে অসমত ভাৰতৰ শস্য আৰু বিদ্যুৎ শক্তিৰ ভঁৰাল হোৱাৰ খ্যাতি লাভ কৰিব পাৰিব। ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে। আৰু এটা কথা, সামৰণি 4 নম্বৰ লাইনটোত যে এটা কোবে শব্দটো আছে সেইটোৰ বদলি টুৱে হ'ব, ঠিক আছে?